গুড মৰ্নিং এভৰিৱান আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই ডেইলি ভ্লগ এটা আৰম্ভ কৰিবলৈ লৈছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইফালে আমাৰ ৰিধি ক'ত গ'ল? এইজনী ৰাতিপুৱাৰে পৰা তাই চাহ মানে মেগী বনাই দিলোঁ, মেগী খাই এনেকৈ খেলি আছে, মোবাইলটো চাই আছে, কাৰ্টুন চাই আছে মোবাইলত। ভালেই হৈছে অৱশ্যে, তাই কাৰ্টুন মোবাইলটো দি পেলাই মই কাম চাম কৰিব পাৰিছোঁ। নহ'লে তাই মই মোৰ পাছে পাছে যায়, মই পানী লাৰি থাকিলে তাইও পানী লাৰিব যায়, এনেই চৰ্দি লাগি আছে, সেইকাৰণে মই এনেকৈ থৈ দিছোঁ তাইক। এই আৰু দিনটো ভিডিঅ'টো চাই যাব, কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি যাম বাৰু। এই আৰু আজিৰ ভিডিঅ'টো চাই যাব। আৰু আজি হৈছে আমাৰ মেৰেজ এনিভাৰ্চাৰী। আজি আমাৰ বিয়া হোৱা 4 বছৰ সম্পূৰ্ণ হ'ল। আৰু আমাৰ ৰিধি এইফালে আহা, আমাৰ ৰিধিৰ 2 বছৰ 4 মাহ। সেইদিনাখন 4 মাহ আগত তাইৰ বাৰ্থডে গৈছে আৰু আমাৰ 4 বছৰ হ'ল। আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আগৰ মানে দিনকেইটাও ভালকৈ সুখে দুখে মানে ভালকৈ কটাব পাৰোঁ আৰু সেয়ে আপোনালোকে আশীৰ্বাদ কৰিব, ঠিক আছে। আজি একো খানা চানা নহ'বই কিজানি, আজি বৃহস্পতিবাৰ হয়, তথাপি কি কৰে নাজানো আৰু হাজবেণ্ডেহে জানে। নহ'লেও একো নাই বাৰু। আৰু ভণ্টিহঁতো আহি মানে খাই আধা হৈ গ'ল, এতিয়াহে ভিডিঅ'টো কৰিছোঁ। কোনে কোনে পঁইতা ভাত খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। গৰমৰ দিনত পঁইতা অলপমান আগত ইমান ৰ'দ আৰু এতিয়া ইমান বৰষুণ। হ'ব দেই, ইমান বৰষুণ দিছে। এইয়া আমাৰ ৰিধি এতিয়াই পৰিব ওলাইছিলে। ক'ত হা? সেইফালে সেইঠোক আমাৰ কল হয়, জাহাজী কল। আগতে এক ঠোক খালোঁ বাৰু, এয়া আৰু নতুনকৈ লাগিছে, কাটিব হ'বই আৰু কেইদিনমান গ'লে কাটিব হ'ব। এইফালে আমাৰ ৰিধিক চাওকচোন কি কৰি আছে, তাই কি কৰি আছে চাওঁ, মোক এৰি দিয়া। পৰিবা লৈছিলা ন, এতিয়া নাযাবা, সেইফালে পৰি যাবা। এইফালে আহা, ভিতৰত আহা, ইমান পানী আহিছে দেখিছা নাই? এইবিলাক গোটেই পানী আহি যায় জানেনে, একদম মানে এইফালে হেৰি হয়, পানী আহি যায়, এইফালে পাত তাত পৰি। সেয়াই আৰু হাই বুলি কোৱা। হাই, মই বহি আছোঁ তলত, ভিডিঅ'টো শেষলৈকে চাব। মুখত কি ভৰাইছা হা? মুখত কি ভৰাইছা? এইফালে চোৱা, মই এইফালে চোৱা, এইফালে চোৱা, কি ভৰাইছা মুখত চোৱা, মই দেখাই দিম চা। কৰি দিয়াচোন, কৰি দিয়া। ক'ত বহি আছে? এইফালে আহা আকৌ, এইফালে আহা। একদম ভিতৰত থাকিব নোৱাৰি কাৰণে বাহিৰত এইখিনিতে বহি আছোঁ আমি, ভিতৰত একদম আন্ধাৰ। হাই এভৰিৱান, ভাত পানী খাই শুই গ'লোঁ আৰু ভিডিঅ' কৰা নহ'ল, এতিয়া কৰিছোঁ। এতিয়া টোপনি মাৰি উঠিলোঁ, সাৰ পালোঁ। এই আৰু ৰিধিহঁতে উঠাই নাই, উঠাই দিওঁ। হাই এভৰিৱান, এতিয়া হৈছে চাহ খোৱা সময়। মানে মই চাহ নাখাওঁ, ৰিধিকো বাৰু এনেকৈ চাহ খাব নিদিওঁ মই, এনেই কেতিয়াবাহে খাই তাই আইতাহঁতৰ লগ পালে। এতিয়া মই সেই নাস্তা বনাই লৈছোঁ, ৰিধিয়ে ময়ে খাওঁ। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই যাব। আজি আৰু আজি মে'ৰ 12 তাৰিখ হয়। আজি আমাৰ এনিভাৰ্চাৰী 12। মই তেতিয়া তাৰিখটো পাহৰি গৈছিলোঁ, কাৰণ ভিডিঅ'টো আজিতো নাযায়, কালি পৰহি মানেহে যাব। আপোনালোকে তাৰিখটো কেনেকৈ জানিব? সেইটো কাৰণে মই তাৰিখটো কৈ দিলোঁ, 12 মে'। আৰু হাজবেণ্ডে গৈছে মাংস আনিব, মানে খানা নহ'ব বুলি ভাবিছিলোঁ, কিন্তু মানে হাজবেণ্ড ডিউটিত নগ'লে, ৰাতিৰ দিনততো নহ'ল হয় এনেও। ৰাতি ডিউটি আছিলে হাজবেণ্ডৰ, তাৰপৰা এইফালে ৰাতি ডিউটিত নগ'লেতো এতিয়া খাব বুলি কৈছে খানা। হাজবেণ্ডে গ'লে আৰু খাই ভালো নালাগে দিয়কচোন। খানা মানে কি আৰু ঘৰতে এটা ভাইটি আছে আমাৰ ঘৰত, আমাৰ ঘৰতে ভাইটি, ভণ্টিহঁতে আহিব নোৱাৰে, সেইকাৰণে ওচৰতে কোনোবা এখন বিয়া আছে, আহিব গৈছিলোঁ। এই আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। কি বা আনে, কি মাংস আনে নাজানো আৰু, আনিব গৈছেহে। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব।
আজি আমাৰ খানা বনাই আছে হাজবেণ্ডে। এইফালে চাই দিয়া কি বনাইছে গাহৰি কেনেকৈ বনাই মই আজি আপোনালোকক দেখাই থাকিম বাৰু। হাজবেণ্ডে বনোৱা ষ্টাইলটো কেনেকুৱা। আলুখিনি ফ্ৰাই কৰি ল'ব আগতে, তাৰপিছত কি দিবা? এই আলু ফ্ৰাই কৰা হ'ল আৰু এই গাহৰি আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এইবাৰ দিছে পিঁয়াজ এই আমাৰ মাংস ৰেডি হৈ গ'ল। এয়া আজি আমাৰ খানা একদম চিম্পুল হয়। এয়া মাংস, ভাত, নেমু আৰু এইফালে দালি, সেয়াই আৰু আমি খাই বৈ আহি বিচনাত পালোহি আৰু শুম আৰু এতিয়া। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো বেছি দীঘলীয়া নহ'ল আৰু সেয়াই এইখিনি কৰিব পাৰিছোঁ। এতিয়া আমি শুওঁ। ঠিক আছে তেন্তে আজিলৈ বাই বাই। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন, আৰু লাইক কৰি দিব, কমেণ্ট কৰি জনাব আৰু সেয়াই আজিলৈ বাই বাই। নতুন ভিডিঅ' এটাৰ সৈতে আকৌ লগ পাই আছোঁ। বাই।